নমস্কাৰ বন্ধুসকল, কি খবৰ? পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে মিষ্টাৰ বনদাস ৰোষ্টিং ভিডিঅ'। আজিকালি বোৱাৰীবিলাকৰ হৈছে কি, আৰু এই ভিডিঅ'টো সকলোবোৰ বোৱাৰীক বনায় যাতে কোনেও ভুল বুজি নাথাকে। গিৰিয়েকবিলাকে কামৰ বাবে ওলাই যায় নিজৰ পত্নীক, নিজৰ ল'ৰা ছোৱালীক ভালকৈ সুখী ৰাখিবৰ কাৰণে, কাম কৰি দুবেলা দুমুঠি ভাত খুৱাবৰ কাৰণে ওলাই যায়। কিন্তু সেইবোৰ ঘৈণীয়েকবিলাকে নুবুজে আৰু ঘৈণীয়েকবিলাকে এনেকুৱা কাম কৰি থাকে। যোৱাকালি বিয়া এখন খাবলৈ গৈছিলোঁ আৰু বিয়া খাই আহি থকাৰ অৱস্থাত এজন দাদাক দেখিলোঁ। দাদাৰ মানে মদৰ নিচাত ইমানেই মাতাল হ'ল যে থিয় হৈ পিনি খোজকাঢ়ি যোৱাৰ মানে তেওঁৰ ক্ষমতা নাইকিয়া হৈ গৈছে। এগৰাকী বাইদেৱে মদ খাই মদৰ নিচা ইমানেই হ'ল যে বাইদেউ ঘৰত যোৱাৰ ৰাস্তা পাহৰি ৰাস্তাৰ মাজত মানে বিহু মাৰি আছে। অকমান চাইছো নিচা ধৰা নাই কণ্টলত আছো কসম ভাগৱত বাইবেল গীতা এজনী কলি যুগৰ সীতা। কৈছো অকমানহে খাইছো নিচা ধৰা নাই কণ্টলত আছো কসম ভাগৱত বাইবেল গীতা এইজনী কলি যুগৰ সীতা। চাং 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 চেহেৰা আজিকালি ল'ৰা ছোৱালীবিলাকে মাকৰ পেটৰ পৰা জন্ম হৈ প্ৰেম কি বুজি পায়। আৰু এজন 14-15 বছৰীয়া ল'ৰাই এজনী ছোৱালী প্ৰেমত পৰি মানে প্ৰেয়সী কোচন নাপায়, এনেদৰে মদৰ বটলটো লৈ পিনি তাৰ তেজেদি শুনি তুমি মোৰ মন আকাৰ ৰূপালী জোনাক ৰূপালী জোনাক আই মোৰ মৰমৰ মইনা তুমি জুই। ভিডিঅ'টো মানে যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আজিলৈ বাই, পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'লৈ।